কংগ্ৰেছ কমিটিৰ নতুনকৈ সভাপতিত্ব পোৱা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আমাৰ লগত ইয়াতে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি পৰ্বতজোৰালৈ গলো ৯,০০০ বিঘা মাটি কাউন্সিলৰ মাটি চৰকাৰে লৈ যাবলৈ বিচাৰে কাগজত পঢ়িলো ডিমাচা মানুহৰ ৬,০০০ কংগ্ৰেছ দলৰ উৎখান চাই কংগ্ৰেছ দলৰ ৰাইজৰ মাজত জনপ্ৰিয়তা চাই এতিয়া বিজেপি দলৰ ভয় কিয় ভয় কি তেওঁলোকে জানে যে আহা বছৰ যেতিয়া তেওঁলোকৰ হাতৰ পৰা ক্ষমতা জোহার বৰজান মণ্ডল কংগ্ৰেছ দ্বাৰা আয়োজিত এখন মত বিনিময় অনুষ্ঠানত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপি ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰজিনা তিৰ্কি ডাঙৰীয়ানী উপস্থিত থকা প্ৰাক্তন বিধায়ক জগদীংটি ডাঙৰ কাৰ্বি আংলঙৰ ভিতৰত বিভিন্ন আমাৰ প্ৰগ্ৰাম আছে আৰু বিভিন্ন প্ৰগ্ৰামৰ ভিতৰত উপস্থিত হৈ আমি লাহে লাহে আমি স্কেডিউলৰ পৰা যথেষ্ট পিছুৱাই গ'লোঁ আজি আমি বৰজানলৈ আহিছোঁ আমি প্ৰায় 3 ঘণ্টা লেট আমি নিজৰ স্কেডিউলত চলি আছোঁ তথাপিও আমাৰ দলৰ কৰ্মীখিনি আৰু স্থানীয় ৰাইজ আজি ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিলে আমাৰ সভাত উপস্থিত থাকিলে সেইটোৱে প্ৰমাণ কৰিছে যে কাৰ্বি আংলঙৰ ভিতৰত কংগ্ৰেছৰ কৰ্মীখিনিৰ মাজত এটা নতুন শক্তি এটা নতুন সাহস সৃষ্টি হৈছে আৰু ৰাইজৰ মাজত আমি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজে আমাক যথেষ্ট সমৰ্থন আমাক দিছে মই তাৰ বাবে কাৰ্বি আংলঙৰ ৰাইজক আমাৰ বিভিন্ন আমাৰ MSC দৈথৰ নীলিপ বৰজান সৰুপথাৰ দেওপানী বিভিন্ন আমাৰ বোকাজান MSC মানুহবোৰক মই নিজৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষভাৱে অসমৰ ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত চকু দি কৌশলেৰে ট্ৰাইবেল মানুহৰ ভূমি অধিকাৰ তেওঁলোকৰ পৰা লৈ আজি আদানী আৰু আম্বানীক সহায় কৰিবলৈ বিচাৰিছে আৰু অসমত মাটি নাপালে বড়ো মানুহৰ মাটি বাদে বা আমাৰ কাৰ্বি মানুহৰ মাটি এৰি বা আমাৰ ডিমাচা মানুহৰ মাটি এৰি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'তো মাটি নাপালে উদ্যোগ বহাবলৈ হ'লে মাত্ৰ আমাৰ দুখীয়া বড়ো দুখীয়া কাৰ্বি দুখীয়া মিচিং দুখীয়া ডিমাচা মানুহখিনিয়ে পালে নেকি মাত্ৰ 6 স্কেডিউল কাউন্সিলৰ ভিতৰত পালে নেকি আৰু কাউন্সিলৰ যিসকল নেতৃত্বত আছে তেওঁলোকৰ স্থানীয় ৰাইজৰ প্ৰতি দায়বদ্ধতা নাই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰৰ পৰা যি ক'ব সেয়া তেওঁলোকৰ আখৰে আখৰে পালন কৰাৰ সেইটোৱে হ'ল তেওঁলোকৰ কৰ্তব্য নেকি আজি কাৰ্বি মানুহক ভূমিপট্টা দিব পৰা নাই ভূমিপট্টাত বিভিন্ন ধৰণৰ ভুৱা হিতাধিকাৰী সোমাই গৈছে এই হাইৱে কম্পেনচেশ্যনত ভুৱা বেনিফিচিয়াৰী সোমাই গৈছে আজি মাটি পট্টাত ফেক বেনিফিচিয়াৰী সোমাই গৈছে আৰু এইবোৰ চব কাম কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ 6 স্কেডিউলৰ মাটি হাজাৰ হাজাৰ বিঘা মাটি ল'বলৈ সক্ষম হৈছে